কাছ বনালে অমিয়া বাইদেৱে কাছ বনালে বহুত ধুনীয়া হৈছে কাছ বনালে এবাৰ কি বনাব এবাৰ নাও আৰু চোলাৰ সৈতে কাটি বনাই দেখুৱাব দেই অমিয়া বাইদেৱে প্ৰথমতে এখন সমান কাগজ লৈছে ধুনীয়াকৈ কি বনাই আপোনালোকে চাই যাওকচোন তাৰ পৰা চাব মই কেনেকৈ ভাজ দিছোঁ এতিয়া চব ভাজি আছোঁ এইটো টুপি বনাই দিলে প্ৰথমতে নাও হৈ টুপি বনালে তাৰপাছত চাব এটা ডিজাইন হ'ল নাও বনালে প্ৰথমে টুপি হ'ল তাৰপাছত এতিয়া মই এতিয়া নাও বনাবলৈ গৈছোঁ অঁ এতিয়া নাও বনাব প্ৰথমে টুপি পিন্ধি দেখুৱালে তাৰপিছত মই নাও বনাবলৈ গৈ আছিলোঁ কটাইখন মই দাদা কাটি কাটি কৰিছোঁ এইয়া নাও বনালে একেখন কাগজতে ঝাপ দি বনাই আছে জাপি জাপি ধুনীয়াকৈ বনাইছে এখন নাও হ'ল ইয়াৰ পাছত চাব কি হ'ব কেঁচি হ'লে অকণমান ভাল আৰু চাওকচোন কটাৰীয়ে কাটি কিমান ধুনীয়াকৈ কি কৰি গৈ আছে নাওখনৰ মাজৰ অংশ কাটি দিছে যিটো আমি টিং বুলি কওঁ টিংকেইটা কাটিলোঁ টিংকেইটা কাটিলোঁ তাৰপৰা মাজৰ অংশটো কাটিছিলোঁ তাৰপৰা খুলি দিলোঁ এতিয়া খুলিছে চাই যাওকচোন কি হয় বাপৰে বহুত ধুনীয়া এটা চোলা কি বনালে ব্লাউজ হ'লনে ব্লাউজো হ'ল পাঞ্জাবী চাউলো হ'ল যি ভাবে আপোনালোকে ব্লাউজটো অঁ ধুনীয়া এটা চোলা বনালে বহুত বহুত ধন্যবাদ অমিয়া বাইদেউ